নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক সকলোকে নয়ন টেক এণ্ড ব্লগ চেনেললৈ। আমি আজি কথা পাতিম যে মোবাইল দোকানত গ'লে আপোনালোকক কেনেকৈ ঠগায়, যে আপোনালোক বিশেষকৈ ছোৱালীবোৰক বেছিকৈ ঠগায়। আৰু মানে আপোনাৰ ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে, মেট্ৰিক পাছ কৰিলে আপোনাৰ এতিয়া ল'ৰা ছোৱালীক নতুন মোবাইল লাগিব, নতুন আপুনি দোকানত যাওঁতে মানে দোকানীবোৰে কেনেকৈ ঠগায় আপোনাক সেইটো ক'ম। আজি বুজাম যে আপোনালোকক কেনে হিচাপত মানে আপুনি মোবাইল কিনিব যাব আপোনালোকৰ দোকানীবোৰে কেনেকৈ ঠগায় সেইটো ক'ম। মানে দোকানখনত গ'লে আপোনালোকক প্ৰথমতে দোকানী এইটো নুসুধে যে আপোনাক কি মোবাইল লাগে, সোধে যে আপুনি কিমান দামত মোবাইলটো লাগে। আপোনাৰ দোকানখনত যিকেইটা মোবাইল আছে সেইকেইটা দেখাব, আপোনাৰ 10-15 হাজাৰ যিমান দামত মোবাইলটো লাগে সেই 10 গোটেইকেইটা দেখাব। আৰু দোকানখনত যিকেইটা মোবাইল আছে ৱৰ্ল্ডৰ ভিতৰত বেষ্ট মোবাইল আপোনালোকক ক'ব যে এইটো মোবাইল ইমান কেমেৰা, ইমান ৰেম, ইমান জিবি ৰেম। মানে এইটো নকয় যে আপোনালোকৰ এইটো মোবাইল ইমান প্ৰচেচাৰ অক্টা কোৰ বুলি ক'ব, বাকী একো নকয়। মানে প্ৰচেচাৰ কিমান হাই হ'লে আপোনালোকে জানি লোৱাটো ভাল, যে কিমান ভাল হ'লে কিমান ভাল। আপোনাৰ অক্টা কোৰ, আপুনি 4GB ৰেম বুলি ক'ব অকল, আৰু ক'ব যে কেমেৰা ভাল। ছোৱালীবোৰকতো এনেকৈ ঠগায় যে কেমেৰা এই 48 মেগাপিক্সেল, আৰু 48 মেগাপিক্সেল হ'লে আপোনাৰ কেমেৰাটো যে ভাল হ'ব এইটো কথা নহয়, আপোনাৰ মানে ডিটেইলখিনি ভাল হ'ব। মানে আপোনাৰ কেমেৰা ভাল হ'বলৈ হ'লে বা কোৱালিটি ভাল হ'বলৈ আপোনাৰ প্ৰচেচাৰ ভাল লাগে। আপোনাৰ প্ৰচেচাৰ হ'লে মানে মোবাইলটো চলাটো হিট নহয়, হেং নামাৰে, সেই হিচাপত ল'ব লাগে। আপোনালোকক ক'লে যে ইমান ভাল, আপুনি নল'ব যে এইটো মোবাইল ভাল নহয়, এনেকৈ ক'বও নালাগে, আপুনি ল'বও নালাগে। জাষ্ট ক'ব যে এইটো মোবাইল ইমান ভাল। আপোনালোকে ঘৰতে চাই যাব যে কি মোবাইল ল'লে ভাল হ'ব। আৰু এইটো নহয় যে মোবাইলটো দেখাত ভাল হ'লে যে মানে চলোৱাটো ভাল পাবা আপোনালোকে, সেইটো নহয়। মোবাইলটো দেখাত ভাল হ'লেও প্ৰচেচাৰ যদি ভাল নহয় সেইটো মোবাইলটো হেং হ'ব বা কিবা হ'ব, বেটাৰী ছাৰ্ভিচিং বেছি নিদিয়ে। আপোনালোকে মোবাইল কিনোতে চাব যে প্ৰচেচাৰ কিমান, আপোনাৰ বেটাৰী কিমান। আপোনাৰ যে বডিটো দেখাত সুন্দৰ হ'লে সেইটো নহয়, মানে প্ৰচেচাৰটো চাব লাগে। আপোনাৰ 1 নম্বৰ মেইন কথা প্ৰচেচাৰ যিমানে ভাল সিমানে ভাল মোবাইল। সেইকাৰণে আপোনালোকে যে এইটো মোবাইল দেখাত ভাল এইটো লওঁ, একদম ভাল। তাৰপিছত আপোনালোকৰ একদিন ভাল লাগিব, কিন্তু মানে দ্বিতীয় দিন হেং হ'লে আপোনালোকে নিজে পস্তাব যে কি মোবাইল ল'লোঁ। সেইটোৱে বুজাইছোঁ আপোনালোকে দোকানত গ'লে আপোনালোকে যাতে ঠগ নাখায় সেইখিনি বুজাবলৈ মই ভিডিঅ'টো বনালোঁ। ভাল লাগিলে আপুনি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা ভুল হৈছে কোৱাত, মই ভিডিঅ' বনোৱা সিমান নহয়, তথাপিও মই চেষ্টা কৰিছোঁ ক'বলৈ, আপোনালোকক ইনফৰমেশ্যন দিবলৈ যে দোকানীবোৰে কেনেকৈ ঠগাই আছে, আপোনালোকক কেনেকৈ ঠগাব বিচাৰে। সেইকাৰণে আপোনালোকে চাব যে এনেকৈ ঠগ নাখায়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো।